हेलो फ्रेंड्स जुहालলৈ আপোনালোক সকলোকে আদৰণি জনাইছো। আজি আকৌ এটা নতুন ৰেচিপি লৈ মই আপোনালোকৰ মাজলৈ আহিছো। আশা কৰো আপোনালোক সকলোৱে মৰমৰে আকোৱালি ল'ব। তেন্তে আহকচোন পলম নকৰি আমি ৰেচিপিটোৰ মাজলৈকে যাওঁ। আজি আপোনালোকৰ মাজলৈ মই স্বাস্থ্যৰ বাবে বহুতো উপযোগী তথা খাবলৈ বহুত সোৱাদ লগা এটি তৰমুজৰ ৰেচিপি লৈ আহিছো। আহকচোন তেন্তে ৰেচিপিটো মই কেনেকৈ তৈয়াৰ কৰিলোঁ তাৰ প্ৰণালীটো ষ্টেপ বাই ষ্টেপ চাই যাওঁ। প্ৰথমতে মই আপোনালোকৰ লগত এটি চিক্ৰেট শ্বেয়াৰ কৰিব বিচাৰোঁ। এয়া চাওকচোন, মই ব্যৱহাৰ কৰিবলৈ লোৱা নেমুটো হাতৰ তলুৱাৰ সহায়ত এনেকৈ অলপ ঘূৰাই লৈছোঁ। কিয় জানেনে? এনেধৰণে কৰিলে নেমুৰ পৰা অলপ বেছি ৰস উলিয়াব পাৰি। এয়া মই চাহ খোৱা কাপৰে 3 কাপ তৰমুজৰ টুকুৰা লৈছোঁ। মন কৰিব যাতে ব্লেণ্ডাৰত দিয়া আগতে তৰমুজৰ বীজখিনি ভালদৰে উলিয়াই লোৱা হয়। এনেকৈ তৰমুজৰ টুকুৰাখিনি এই জাৰটোত দি দিছোঁ। এতিয়া সেই একেটা সাইজৰ কাপৰে 4 ভাগৰ 1 অংশ চেনি দি লৈছোঁ। চেনিৰ জেগাত আপোনালোকে সুগাৰ চিৰাপো ব্যৱহাৰ কৰিব পাৰে। এতিয়া ইয়াত মই 15টামান পদুনাৰ সতেজ পাত এড কৰিছোঁ। ইয়াত এতিয়া মই মেইন ইনগ্ৰিডিয়েণ্টটো এড কৰিম। এয়া চাওকচোন, মই ইয়াত নেমুৰ ৰস এড কৰিলোঁ। মই 2 চামুচ নেমুৰ ৰস ব্যৱহাৰ কৰিছোঁ। লগতে এড কৰিম অকণমান ক'লা নিমখ। এতিয়া এই গোটেইখিনি ভালদৰে ব্লেণ্ড কৰি ল'ম। আৰু এটা কথা কৈ দিওঁ যে ইয়াত আমি এক্সট্ৰা পানী ব্যৱহাৰ নকৰিলেও হ'ব, কাৰণ তৰমুজত যথেষ্ট পৰিমাণৰ পানী থাকে। এয়া চাওকচোন, আমাৰ মিশ্ৰণখিনি কি সুন্দৰভাৱে ৰেডি হৈ গ'ল। এতিয়া আহিছোঁ প্ৰেজেণ্টেশ্যনৰ পাৰ্টলৈ। তাৰ বাবে এটা দীঘল সাইজৰ গ্লাছ ব্যৱহাৰ কৰিছোঁ। তাতে আমি এইদৰে আইচ কিউব অলপ দি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াত ভঙা বৰফৰ গুড়িও ব্যৱহাৰ কৰিব পাৰে। এতিয়া সাৱধানৰে এই মিক্সাৰখিনি এনেকৈ গ্লাছত দি যাম। আপোনালোকে ইচ্ছা কৰিলে চাকনিৰ সহায়ত চেকিও ল'ব পাৰে, কিন্তু মই চাকনিৰে চেকাটো প্ৰিফাৰ নকৰোঁ, কিয়নো ইয়াত যথেষ্ট পৰিমাণৰ ফাইবাৰ থাকে আৰু আমি এই ফাইবাৰখিনি আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী হয়। বন্ধু বান্ধৱীসকল চাওকচোন, দেখাত কিমান ধুনীয়া হৈছে। মই মোৰ ফালৰ পৰা 100% ন দি ক'ব পাৰোঁ যে আপোনালোকে যদি এই মই ব্যৱহাৰ কৰা ধৰণে জোখমতে বস্তুখিনি লৈ এই ৱাটাৰমেলন লেমনেড প্ৰস্তুত কৰে তেন্তে বহুত বেছি সোৱাদ লগা হ'ব। সেয়েহে আপোনালোকে যদি আগতে খোৱা নাইকিয়া এবাৰ ট্ৰাই কৰি চাবচোন, খাবলৈ কেনে লাগে মোক জনাব। এই ৱাটাৰমেলন লেমনেড খাবলৈ সোৱাদ লগা হোৱাৰ উপৰিও বহুত বেছি হেল্ডি হয়। মই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত মোৰ ফেচবুক, টুইটাৰ তথা ইনষ্টাগ্ৰামৰ ID সংযোগ কৰা আছে। তাতো আপোনালোকে মোক যোগাযোগ কৰি এইটো ৰেচিপিৰ লগতে আগতে দিয়া ৰেচিপিকেইটাও কেনে পালে তথা আৰু কিবা নতুন ৰেচিপি যদি আপোনালোকৰ মাজলৈ দাঙি ধৰিব লাগে সেই বিষয়ে মোক জনাব বুলি মই আশাবাদী। তেন্তে বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰি দিব, আৰু যদি ভৱিষ্যতেও এনেধৰণৰ সুস্বাদু খাদ্যৰ ৰেচিপিৰ জুতি ল'ব খোজে তেন্তে মোৰ চেনেল জুহালটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আপোনালোকে কোনো ধৰণৰ ভিডিঅ'ই মিছ নকৰে। ধন্যবাদ।